আয়া কি হলে পেটটো অকস্মাতে ইন্দুৰে হুমলাক না নিংনিয়ে হুমলাক একদম পরপুর লাগছে আয়ো হেৰা আয়ো আয়া অলবই আয়ো হরি কি হলা হে সেং মাছে যাই পনি যাই পেছে জি কন্ডিশন একদম বয়া হাও কন্ডিশন বয়া হবা লাগা কি হল না কিবা পকাই চকাই কামৰলা আমরা নাই হা হিগলাখান মাথা নষ্ট নকৰবা বস্তুটো ক'ত কি বস্তু ঘটিটো হা হা ঘটি কি কৰে ঘটি আয়ো কি কৰো হা মোৰ অল্লা কাহান পাইছো ইঠান আয়ো অলপ ধৈৰ্য ধৰ নলবি ও শুনছি না বাহিৰক নাজব লেট্ৰিনত হুম বাহিৰক গেলে গটা গনলো পাছৰ পৰা মাত নেদবা হা ইমান ডাঙৰ হলো পথাৰতে কাম কৰি কৰি ইঠা লেট্ৰিনত যাব লাগে মনে মনে থাকা আয়ো বা মানুহ মানছো কিন্তু দে ৰাতি সেই মাখান খাইছি খাই ইটা হেংকে পেট টুকুৰকুৰকে মৰবা দিছি ক'ত কামটো কৰোৱে কলৰ তলতে ভাল হ'ব কাইও দেখান নাই আয়া হে তেৰিকা ইমান টকা পইচা ভৰি পেলাই দোকানৰ পৰাই সেই দেৱালীত বোমা গীতা মাৰিবাক লাগি আনলো হা বাপৰে বাপ ভগৱানে আৰু বৰষুণ দিবাক লাগি সময় নাপলাকে সেই দেৱালীত হে পালাক কি যিদিন আহি পৰছি আমাৰ এটা ঘুমাই আছো হে বাপৰে বাপ কি কলি বিধান ভালে ভাল সার্ভিস দিছি হে বংলা জালারে ইমান জান নাই হে ফিরিঙ্গিটা জালাগিতে যিমান জার আছে এরপর যাবি না বাপরে বাপ কিবা সংগত পদ মানুহৰ লগত চাটনি কৰি খাম কৈ দিছো সে ফালটো চলি আছে মহৰ কাৰণে ভালকে খোলা জাগাত কামটো কৰবা নৰি নটটো চিগুল জাগাত কাম মাৰি আছে আয়া বাপরে বাপ কি বহে বিধেনে গিতিয়া একলে এখন ডাঙৰ হোৱাৰ পিছত আমাৰ দৰে চেংৰা চলিগিলাক ধক ধোৱা পানী খুৱাব সেইগিলা কথা মই মাথা মাৰি লাভ নাই দেই কি বেয়া কৰি মই ক'ত বোমা মাৰিম ক'ত বোমা নামাৰিম সেইটোহে মোৰ মেইন টাৰ্গেট এডালে সদায় সদায় এইখিনি জেগাই পায় ৰ বেটা আজি ইয়াক শিক্ষা দি আছো ৰ কিনো পৰিলে হা ভূতনা চুতে ভূতনা দেৱতা মই তোক ডিষ্টাৰ্ব দে নাই তই মোক কিয় ডিষ্টাৰ্ব দিয়া আই এম নট ডিষ্টাৰ্ব মি ডাইৰেক্ট কামটো কৰি আছো বুজছা না নাই ময়ো কাকো ডিষ্টাৰ্ব নিদিওঁ আয়া আৰু মোকো কায়ো ডিষ্টাৰ্ব নিদি কি আৰাম পালোৱে পিতা মই দিয় তিৰিয় ভূতনা চুত আয় 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 কৈছা সোনকালকে ওলে আহা কি হলা বাপ্পা ঐ কি হনাই তাকে সোধা হে ইতে মই একদম চেটেপে হৈ গেলো কি হৈছে কি হৈছে তুমি বিধৱা হলা বাপ্পা ঐ কিবা কৰি প্ৰাণটো ৰক্ষা কৰি দাউছো ভূতনা দেৱতা মই গমেই নাপালো হে কি হলা কওকচোন ভালকে আই ঐ তুমি এটা কাম কৰা পানী এগিলাচ লৈ আহা ভালকে ধোৱাও নহল গণও লৈ আছে ইতে মই মল্লো হৈ মতিৰ বিধৱা আনছা আই ঐ কাবাক সেই কিবাহে কৰো মত তাতে দিবা লাগে আই ঐ নমো নমো নাৰায়ণ প্ৰসন্ন তব কহৰি মনৰ বাঞ্ছা পূৰ্ণ কৰি ভূতনা দেৱতা মই কাৰো ক্ষতি কৰা নাই মোৰো ক্ষতি নকৰবা মোৰ কিত থকা মুগৰ গাজি হেন তিৰি মই কিথে যদি মাৰি নিয় মই তিৰিক নিব বা কুনি দাঙি দাঙি ৰবচোন ৰব আপোনাক লিখি ময়ো কান্দবাহে ধৰলো আচল কথাটো কি হৈছে নো আচল কথাটো কি হৈছে জানো ন
মই কামটো কৰি বঢ়িয়াকে বহি আছো তাৰপিছত পৰিল মোৰ গাত জাবাৰখিনি পৰতে মই ভাবছো ভূতে নাই দেৱতাই মোৰ কাষত একদম কিবা ফেলে দিছি মই ভয় কৰা নাই মই দেৱতাকতো ভয় নকৰোৱে হয় না হাও তাৰে পিছত যি ঘটনা হৈছিল সেইটোহে চাৰে সাংঘাতিক ঘটনা হৈছিল কি হৈছে মানে মই এই বঢ়িয়াকে কামটো কৰি আছো ৰাছিয়াই ইউক্ৰেইনত বোমা ফেলত ধৰে হা একদম পাকিস্তানে আমাৰ ভাৰততো বোমা ফেলত ধৰে মোৰ কাষতে ফেললাক নেকি পুৰা ধমাকে উঠছি হাও মাথাটোত কিবা হলাক না কিহে নাই আপোনাৰ তাৰ পিছত যেতিয়া ধমাকে উঠলা মই দাউছো হে তাৰ পাছত তাৰ পিছত মই নমল্লো তাতে যদি থাকলো হৈ মই মল্লো হৈ আৰু মোৰ ডেড বডি মেডিকেলত যাই তুমি কান্দি থাকলা হৈ আৰু ময়ো তোমাক চাই বিৰাট দুখ লাগলা হৈ অ ময়ো কিবা ধুমুতকে শুনা হান পাইছিলো ৰ'ব মই আৰু কি ভাবছো জানো ন কি? আই ঐ মোৰ চকটো লাগিয়ে আছে হে অ আই মই তাৰ পিছত ভাবছো মই বোলো সেই ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধখন আমাৰ সেই ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধখন আৰম্ভ হ'ল নেকি তাহাত দৰে সেনেহেন ভাবছিলো বুজছ ন আৰু মই মল্লি তুমি কষ্ট পালা হৈ না আপনি হলেও ভাল বচাই বাচলাক সেইকাৰণে মই আপোনাক কওঁ না বোলে বাহিৰত আপুনি কামটো নকৰব লেট্ৰিন আছে লেট্ৰিনত কৰব মোৰ কথা নুনে ঐ হে মই কথাটো তোমাৰ আজিহে বুজি পালো সেয়েতো বাহিৰত যাই কিনে পেচাব পায়খানা কৰলি ইনফেকশ্যনো হ'ব পাৰে সেইকাৰণে নাচব নাযাওঁ মই কথাটো আগতে সঁচাকৈ জানা নাছিলো আৰু তাতো আমাৰ চৰকাৰে আমাক মৰম কৰি লেট্ৰিন দিছি হা আমি লেট্ৰিন ব্যৱহাৰ কৰিব লাগে হা পিছে মইহে সদায় ভুল কৰোঁ অ কি জানে না এগলাখান কথা আজিকালি টিভি কাগজে পত্ৰ দিয়ে থাকে সঁচাই দিয়ে কিন্তু মই ইমান দিনে মনোযোগ দিয়া নাছিলো ইথেনহে বুজি পাইছো লেট্ৰিনটো চৰকাৰে আমাক কিয় দিছে কাৰণ কাৰো ক্ষতি নোহোৱাৰ কাৰণে চৰকাৰে আমাক লেট্ৰিন দিছে আমি লেট্ৰিনত মানে শৌচ কৰিব লাগে বাহিৰত কৰিব নালাগে আৰু মই আজিৰ পৰা দৰ্শক মণ্ডলী কৈছো মই তাৰমানে আজিৰ পৰা চৰকাৰে মৰমতে দিছে লেট্ৰিনতে যাম আৰু আপোনালোকেও লেট্ৰিনতে যাব বাহিৰত কামটো নকৰিব বুজছি না যাব দক বাই